ছাগলী চোৰ গৰু চোৰ লগতে আৰু তামোল চোৰ। প্ৰথমতে মই সাংবাদিক দাদাসকলক মই ধন্যবাদ জনাইছোঁ। আজি মোটামুটি প্ৰায় একমাহমানৰ আগৰ পৰা আমাৰ গাঁৱত তাৰমানে শালমাৰা ডুমুৰীয়া এনেকৈ গোটেই গাঁৱতে তাৰমানে চুৰি হৈ আছে। মানে ছাগল চুৰি হৈছে, গৰু চুৰি হৈছে। গৰু মোটামুটি কিজানি এইকেইদিনত মোটামুটি 10টামান গৰু চুৰি হৈছে আৰু ভালে ডাঙৰ মোটামুটি একোটা গৰু 80,000 90,000 1 লাখ টকা এনেকুৱা দামৰ গৰু চুৰি হৈছে। এনেকৈ চুৰি হোৱাতেও তাৰ তামোল চুৰি হৈছে। তামোল মোটামুটি কিজানি আমাৰ ইয়াতে সৰু সুৰা বেপাৰী চবেই বেপাৰ কৰিয়ে চলে, ডিমলাপাৰ শালমাৰা ডুমুৰীয়া এনেকৈ গাঁৱৰ। তে এই গাঁৱৰ যিবিলাক সৰু সুৰা বেপাৰী আছে, বেপাৰীগিলাখনৰ পৰা ৰাতি তাৰমানে 8 কুইণ্টেল 10 কুইণ্টেল 12 কুইণ্টেল 2 কুইণ্টেল এনেকৈ তাৰমানে চুপাৰী চুৰিয়ে হৈ আছে তাৰমানে। তে চুৰটো আমি ধৰিব পৰা নাই। এনেকৈ আজি মোটামুটি এসপ্তাহমান আগতে আৰু আমাৰ কাষৰে আৰু শালমাৰা গাঁৱৰ ডিমলাপাৰৰ ওচৰত দুৰ্গা মন্দিৰৰ ওচৰত মানে খাহী ছাগলী এটা ৰাতি চুৰি হ'ল। তে ৰাতিপুৱা পিছৰ দিনা গৃহস্থই গম পালে যে বেৰা কাটি তাৰমানে ছাগলীটো খাহী ছাগলীটো লৈ গ'ল। তাৰপিছত আমি এনেকৈ গাঁৱৰ মানুহ বিচৰা গৈছে, আমিও বিচাৰিছোঁ আৰু ছাগলৰ গৰাকীও বিচাৰি আছে। সেনেকৈ বিচাৰি আমি ছাগলীটো তাৰমানে পোৱা নাই। নোপোৱাতে তাৰমানে আজি তাৰমানে গম পালোঁ কালাকুছিত আমাৰ এই দাদাসকলে তাৰমানে ছাগলীটো ক'ৰবাত তাতে বিক্ৰী কৰিব নিছিল। বিক্ৰী কৰিব নিয়াতে তাৰমানে দাদাসকলে অলপ সন্দেহ কৰি পেলাই এই দাদাসকলে গাঁৱৰ মানুহ মিলি কেনে ছাগলীটো মানে আজি ধৰিলে তাৰমানে হৈছে। চোৰ বৰ্তমান এতিয়া 3জন ধৰিছে আৰু চোৰ বহুতো আছে। সিহঁতৰ লগত ডাঙৰ গেং আছে তাৰমানে যি ডাঙৰ গেং এইটো কাৰণেই আছে গম পাওঁ। তাৰমানে যি ডাঙৰ গাই গৰুবিলাক বা গৰু চুৰি কৰি নি আছে সিহঁতে গাড়ীত উঠাই লৈ যায়। তে গাড়ীত উঠাই লৈ যায়। এইকাৰণে সিহঁতৰ লগত কিবা ডাঙৰ মানে চুৰি চক্ৰ এটা মানে জড়িত হৈ আছে। আমাৰ এই অঞ্চলটোত বহু দিনৰ পৰা গৰু ছাগলী এইবিলাক হৰাই থাকে বা তামোলো হৰাই কিছুমানৰ। তো আমাৰ চুবুৰীটোৰ যিটো ৰাস্তা, এই ৰাস্তাৰে এটা অঞ্চললৈ যাব পাৰি। আৰু আমাৰ মহিলাসকল হওক আমাৰ পুৰুষসকল হওক বহুত দিনৰ পৰা এটা সন্দেহ হৈ আছিল এই মানে কাৰবাৰটো কি হৈ আছে। ৰাতি 2টা বজাতো গাড়ী যায়, ৰাতি 3টা বজাতো গাড়ী যায়। আমি সুধিলে বেলেগ বুলি কয়। তো যোৱা পৰহি এটা ছাগলী বিক্ৰী কৰিছিল, যিটোৰ মূল্য আমাৰ হিচাপত প্ৰায় 18-20 হাজাৰমান টকা হ'ব। কিন্তু সেই ছাগলীটো প্ৰায় 7-8 হাজাৰমান টকাত বিক্ৰী কৰি দিছিল। তো তেতিয়া আমাৰ মানুহখিনিৰ সন্দেহ হৈছিল। সন্দেহ উপজাৰ পিছত আমাৰ চুবুৰীতে আমি আলোচনা কৰিলোঁ এইটো হ'ব পাৰে কি। তো এনেকৈ আলোচনা কৰাৰ পিছত আমি তেওঁলোকৰ ওপৰত চকু দিলোঁ। চকু দি পিনে আজি ৰাতিপুৱা ভাগত আমি প্ৰায় 4টামান বজাত এটা ছাগলী তাতে পথাৰতে বেবাই আছিল আৰু কাষতে যিকেইজন চোৰ আছিল তাৰে এজন তাৰ কাষতে আছিল। তো আমাৰ মানুহখিনিৰ সন্দেহ উপজাত এই ছাগলীটো ধৰি পিনে আমাৰ চুবুৰীতে বান্ধি থৈ দিলে। আৰু বান্ধি থোৱা মানুহখিনি আহি পিনে আমাৰ আগত জনালে যে এনেকুৱা ঘটনা, আমাৰ তাতে এটা ছাগলী বান্ধাই আছিল, ছাগলীটো বেবেই আছে। কিন্তু কাষত মানুহ এজন আছিল, যদিও মানে চোৰ কৰা মানুহ এজন আছে। আৰু তেওঁ ছাগলীটো লৈ অহাৰ পিছতো কোনো ধৰণৰ ৰিয়েক্ট কৰা নাছিল। যদি নিজৰ ছাগলী হ'লে ৰিয়েক্ট কৰিলে, কিন্তু কোনো ধৰণৰ ৰিয়েক্ট কৰা নাছিল। তাৰপিছত আমাৰ চুবুৰীৰ আমি কেইজনমান গৈ পিনে তেওঁলোকৰ লগত সোধপোছ কৰি পিনে এটা বৃহৎ গেঙৰ কথা আমি গম পালোঁ। আৰু গম পোৱাৰ পিছত তেওঁলোকক ফোনাফোনি কৰি পিনে মাতি দিলে। আৰু এই যিবিলাক ছাগলী আছে, ছাগলীৰো গিৰাস্ত তেওঁলোকে ৰেডিমেড গিৰাস্ত বনাই পিনে আমাৰ ওচৰত মানে খাৰা কৰি দিলে। তাৰপিছত আমাৰ আৰু বেছি সন্দেহ উপজিল। তাৰপিছত আমি আমাৰ তামোলপুৰ থানাৰ সন্মানীয় আমাৰ OC মহোদয়ক আমি ফোন কৰিলোঁ। তেওঁ তাৎক্ষণিকভাৱে গৈছে। আমি ফোন কৰাৰ খুব বেছি 10-12 মিনিটমানৰ ভিতৰতে যাই হাজিৰ হৈছে। আৰু তেওঁকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই বৃহৎ গেংটোক তেওঁলোকে উঠাই লৈ আহিছে। আৰু ইয়াত আহি গম পালোঁ যে ছাগলীটোৰ গৰাকীও ওলাইছে। আমাৰ ওচৰৰে শালমাৰা অঞ্চলৰ বহু মানুহ আহি ইয়াত উপস্থিত হৈছে। তেওঁলোকৰ পৰা গম পালোঁ যে তেওঁলোকৰ গাঁৱত প্ৰায় 1 বছৰ বা 6 মাহ মানৰ ভিতৰত বহু গৰু ছাগলী হাঁহ পাৰ এইবিলাক চোৰ হৈ আছে। আৰু কথাখিনি শুনি বিৰাট বেয়া লাগিছে। প্ৰত্যেকজন দুখীয়া মানুহ তেওঁলোকে ছাগলী এটা পুহি ঘৰখন চলাম বুলি ভাবি পিনে ছাগলী পুহি এইবিলাক চোৰ কৰি আছে। এইবিলাক কোনো পৰ্যায় গ্ৰহণযোগ্য নহয়। আৰু ইয়াৰ ওপৰত আমাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু গৰু চুৰিৰ নিচিনা যিবিলাক ঘটনা আমি আমাৰ বিজেপি চৰকাৰখনে আমি কওঁ যে আমি গৰু সুৰক্ষা দিওঁ। গতিকে গৰু সুৰক্ষা দিয়াৰ ক্ষেত্ৰত যিহেতু এনেকুৱা গৰু চুৰি ওলাইছে, আমি ভাবোঁ যে এই চৰকাৰখনে বা আমাৰ চৰকাৰখনে ইয়াৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব। আৰু এই যিবিলাক চোৰ আছে বা এইবিলাক চোৰৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰি কঠোৰতম শাস্তি ব্যৱস্থা কৰিব লাগে।